পাতি খুৱাই থৈ দিছা আৰু অ' দাদা দাদা কৈ আছে কিবা পইচা পাইছে নে নাই এইকেইটাই নেকি পইচা 14 টকা পাইছে মানে দিনটোৰ ভিতৰত আৰু অঁ আৰু কোনোবাই কলো দিছে নেকি অঁ যোনে যি দিছে আৰু আচ্ছা অঁ আপোনাৰ ভৰিখন কেতিয়াৰ পৰা এনেকুৱা হৈছে কি অঁ সিমান মানতে মোটামুটি 8-10 বছৰমানৰ পৰা আৰু আচ্ছা অঁ অঁ এইটো আপোনাৰ ভৰিখন এক্সিডেণ্ট এনেকুৱা হৈছিল নে কি এক্সিডেণ্টত আপোনাৰ ক'ৰ পৰা নাই ভৰিখন মোটামুটি তাৰ পৰা নাই মানে পুৰা ভৰিখন চাব পাৰিম নেকি যদি অসুবিধা নহয় এবাৰ দেখাই দিয়কচোন পাতি খুৱাই থৈ দিছে আৰু আপোনাৰ নামটো কি আছিলে সুৰেন্দ্ৰ নাথ পুৰেন্দ্ৰ নাথ হয় হয় ঘৰ আউলা চুকাত আপোনাৰ পৰিয়াল আছেনে নাই বিক্ৰীয়া এটা আছে বিক্ৰীয়াজনে কি কৰে কাৰোবাৰ হোটেলত থাকে মঙলদৈ হোটেলত থাকে আৰু আপুনি এনেকৈ থাকে আৰু এনে দিনটোত এনে আপোনাৰ দিনটোত মোটামুটি কেইটকামান উঠে এনে ঘৰত 200-150 মান উঠে আৰু আচ্ছা আজিতো আপোনাৰ গোটেই কমকৈ উঠিছে গতিকে মই আপোনাক কিবা এটা দি দিব লাগিব আজি হয় হয় ৰ'ব আপুনি এনে কিবা খাব নেকি নাখায় পইচা দিলে হ'ল আৰু ঠিক আছে বাৰু মই আপোনাক কিবা এটা দি দিম দাদা কিবা এটা দিছোঁ আৰু আশীৰ্বাদ বুলি ল'ব আকৌ হেৰি বুলি নল'ব হয় যাওঁ দিয়ক দাদা ভালে থাকিব পিছে আকৌ লগ পাম দিয়ক